কোনোবা যদি আপোনালোকে চৰকাৰী কাৰ্যালয়ত যায় কোনোবা অফিচাৰে যদি টকা খোজে আপোনালোকে কাকো নিদিও বুলি নকব 500 যদি খোজে কব 1000 দিম সোনকালে কামটো কৰি দিয়ক খালি আমাৰ পুলিচৰ নম্বৰটো ফোন কৰিব যাতে 1000 লওঁতে আমি হাতে লুটে তেওঁলোকক ৰাজ অতিথিশালালৈকে আমি লৈ আহিব পাৰো যে আমাৰ লগতে ভাল কৰি থাকক কাকো না নকব না কলে গণ্ডগোল লাগে আপোনালোকে মাত্ৰ তেওঁলোকৰ লগত বন্দবস্ত কৰক 500 খুজিলে 600 দিম বুলি কক আৰু টেলিফোনত আমাক জনাওক আমি অসমৰ পৰা সকলোৱে মিলি আমি দুৰ্নীতি নোহোৱা কৰিব লাগিব দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ আমি নোহোৱা কৰিব লাগিব আমাৰ বিটিচিতে আগতে উদালগুৰিতে কাষ্ট সাৰ্টিফিকেট দিউতে মানুহৰ ওপৰত কিমান অত্যাচাৰ আছিল আজি আমি মিছন ভূমিপুত্ৰ কৰিছো কম্পিউটাৰত কাষ্ট সাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰক আৰু আপোনালোকে 1 মাহ 45 দিনৰ ভিতৰত ঘৰত বহি কাষ্ট সাৰ্টিফিকেট পাব আৰু জুনে নাপায় গুৱাহাটীত মোৰ অফিচত মই তাক চাই থাকো জুনে নাপালে বেছি দেৰি হলে ডিসিলৈকে মোৰ ফোন যাব যে অমুক লৰাজনক কিয় কাষ্ট সাৰ্টিফিকেট দিয়া নাই ঘটনাটো কি বুলি মোৰ টেলিফোন আহি উপস্থিত হ'ব সেইবাবে ৰাইজ আজি আমাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টতে কক মাটিৰ কাম কাজতে কক আজি আমাৰ কাষ্ট সাৰ্টিফিকেটে কক এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচনে হক আজি আমি কম্পিউটাৰটো হাতত লৈ অসমত স্বচ্ছতা আৰু এখন দুৰ্নীতিমুক্ত সমাজ এখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছো